হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে ৰবিবাৰ আৰু আজি ভাবিছোঁ এবাৰ ফুৰি আহোঁ অকণমান। আৰু বেলেগত দূৰত নাযাওঁ ফুৰিবলৈ, আমাৰ হাজোৰ একেবাৰে ওচৰতে বৰমবৈ বুলি ঠাই এখন আছে আৰু তাতে ধুনীয়া চাব লগা ঠাই অলপ আছে। তেন্তে ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে পাহাৰখন দেখি আছে আপোনালোকে, হয়, আজি আমি গৈ আছোঁ সেই পাহাৰখনৰ একেবাৰে ওপৰলৈ। তেন্তে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আমাৰ লগত চাই থাকক আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিছু উপভোগ কৰক। পাহাৰৰ একাবেকা পথেৰে ওপৰলৈ বুলি আমি যাত্ৰা কৰি আছোঁ। সঁচাই ইয়াৰ সৌন্দৰ্য সঁচাই ধুনীয়া। এতিয়া আপোনালোকেও চাওকচোন ইয়াৰ কিছু প্ৰাকৃতিক সৌন্দৰ্য, আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি আমাৰ লগত শেষলৈ চাই থাকক, আৰু ভাল ভাল কিছু দৃশ্য আপোনালোকে দেখিবলৈ পাব। গাইজ আহি কিবা আধামান পালোঁ। এই ৰ'দ তাতে পাহাৰৰ পাৰত অৱস্থা চাওক। গাৰ্লফ্ৰেণ্ড নেকি? এই পিজ্জা ডেলিভাৰী হয় নেকি? চাই আছো ৰবা। চোৱা কথা, পাহাৰৰ পাৰত পিজ্জা কি ক? বাপৰে বাপ, কি গৰম! কিন্তু পৰিৱেশটো ভাল লাগছি। এসপ্তাহমান থাকি যাম আৰু নাযাওঁ, এসপ্তাহমান থাকি যাম। থাকে চাগে মাৰি যাব লাগিব। ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ পাহাৰৰ একেবাৰে ওপৰত। এতিয়া আপোনালোকক আমি যিটো জেগালৈ দেখাম বুলি আহিছিলোঁ সেইটো জেগা এতিয়া আমি পাই গৈছোঁ। তেন্তে ব'লক আপোনালোকক ইয়াৰ পৰা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিছু আমি দেখাওঁ। ভাল লাগিছে, কিন্তু বহুত ভাল লাগিছে আহি। তেন্তে ব'লক ইয়াৰ পৰা আমি আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্য কিছু দেখাই আছোঁ। আমি এতিয়া আছো একেবাৰে পাহাৰৰ একেবাৰে ওপৰৰ শিলটোত। ভিউ চাওক না এবাৰ। এবাৰ ভিউটো চাওক, কেনেকুৱা এটা ভিউ ইয়াৰ পৰা। কিবা ক'বা? এবাৰ আপোনালোকে আহি চাওক। আমাৰ হাজোৰ নিচেই ওচৰতে অৱস্থিত এইটো অঞ্চল বৰমবৈ বুলি কয়। বৰমবৈৰ ওচৰত এখন পাহাৰ এখন, এবাৰ আহি চাওক আপোনালোকে। আহি আপোনালোকে গম পাব ইমান ধুনীয়া ভিউ। তেতিয়া আপোনালোকে নিজে গম পাব। এইটো আমি নিজে ফিল কৰি আছোঁ ইয়াতে। যদিও গৰম দিছে ন, ইয়াৰ ভিউটো চাই আমি নিজে ফিল কৰিছোঁ। কিন্তু আপোনালোকে এবাৰ আহি চাওক, আপোনালোকে গম পাব। ইয়াৰ পৰা গোটেই অঞ্চলটো এটা 360 ভিউ চাই লওক আপোনালোকে। এক সুন্দৰ পৰিৱেশ, নাইচ ভিউ। এক সুন্দৰ পৰিৱেশ চাই লওক ইয়াৰ পৰা একেবাৰে পাহাৰৰ ওপৰত।